হেল্ল' এভৰিৱান, মৃণালী শৰ্মা চেনেলটোলৈ আপোনালোকে সকলোকে স্বাগতম জনালোঁ। আজি মই চাহৰ লগত খাবলৈ এটা ধুনীয়া মিঠাই বনাম বুলি ভাবিছোঁ। মিঠাই মানে কি, চাহৰ লগত সকলোৱে কৈছে চাহৰ লগত খাবলৈ বোলে এটা ধুনীয়া কিবা এটা বনোৱা। মই ভাবিলোঁ কি এটা ধুনীয়া ঘৰতে বস্তু এটা মই তৈয়াৰ কৰোঁ, সেইটো আপোনালোকে দেখিবই কি কৰোঁ। আপোনালোকক মই এতিয়া কোৱা নাই, দেখুৱাই দিম, তাৰপিছত আপোনালোকে নিজেই গম পাব কি বনাবলৈ লৈছোঁ। এতিয়া মই সেইকাৰণে বস্তুকেইটা মিঠাইটো বনাবৰ কাৰণে মই আপোনালোকক দেখুৱাই লৈছোঁ। চাওকচোন তেতিয়াহ'লে মোক কি কিটা বস্তু লাগে। আহক। এগিলাচ ময়দা মই 1 চামুচ বেকিং চ'ডা লৈ ল'লোঁ। এয়া বেকিং চ'ডা লৈ ল'লোঁ। এইখিনি এতিয়া মই এখন চালনীত এনেদৰে ভালদৰে মই চালি লওঁ, যাতে গোটা গোটাখিনি নাথাকে। তেনেদৰে ভালদৰে মই চালি লওঁ। এইখিনি এতিয়া মই গোটা নথকাকৈ ভালদৰে গোটেইখিনি মই চৰিয়াটোত ভালদৰে এনেদৰে চালি লওঁ। এনেদৰে খাবলৈ ভাল হ'বৰ বাবে মই ইয়াত এতিয়া অলপ ধুনীয়াকৈ মই গৰু ঘিউ দি দিছোঁ। দেখিছে, 2 চামুচ 3 চামুচৰ জোখত মই গৰু ঘিউ দি দিলোঁ। গৰু ঘিউ দি পেলাই এইখিনি ভালদৰে এনেদৰে সানি ল'লোঁ। এতিয়া মই এইখন এতিয়া ভালদৰে গুলি লওঁ। এনেকৈ পানী একদম চাব, সৰহকৈ দি নিদিব, সৰহকৈ একদম জোখত ৰাখিব লাগিব। বেছি যদি সৰহকৈ দি দিয়ে সেইটো আৰু খাবলৈ ধোচাহে হ'বগৈ। মই আচলতে এইটো কি ৰেচিপি বনাবলৈ লৈছোঁ গম পাইনে? এটা মই মানে জেলপি আচলতে ঠাণ্ডা দিনত এতিয়া গৰম গৰম চাহৰ লগত জেলপি কি মজা লাগে নহয়নে? সেইকাৰণে মই ভাবিলোঁ কি ঘৰতে এতিয়া মই জানোৱেই যেতিয়া ঘৰতে মই পটাপট জেলপি কেইটামান তৈয়াৰ কৰোঁ আৰু চাহৰ লগত একদম ঠাণ্ডা এতিয়া বহি পেলাই গৰমে গৰমে চাহৰ লগত জেলপি সৈতে চাহ একদম পূৰা খাবলৈ লওঁ। সেইটো ভাবিয়ে মই ভাবিলোঁ এতিয়া ঘৰতে দুটামান জেলপি তৈয়াৰ কৰি লওঁ। এয়া ভালদৰে গুলি লৈছোঁ। বেছিকৈ পানী নিদিব, লাহে অকণমানকৈ দি পেলাই ভালকৈ একদম জোখত ৰাখি ল'ব লাগিব। মই কিমানটো জোখত ৰাখিছোঁ আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাওক আৰু এবাৰ ঘৰত ট্ৰাই কৰিব। কিমানটো মই জোখত ৰাখি লৈছোঁ আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। এতিয়া মোৰ এয়া গোলা হৈ গ'ল, দেখিছেনে? ইমানটো জোখত আপোনালোকে ইমানটো ডাঠকৈ ৰাখিব। এনেদৰে ইমানটো ডাঠকৈ ৰাখিব, যাতে চাব গোটাবোৰ যাতে থাকি নাযায়। এতিয়া মই ধুনীয়াকৈ এয়া হেৰি কৰি গুলি ল'লোঁ। ইমানটো ডাঠকৈ ৰাখিব, দেখিছেনে কিমান ডাঠ হ'ল। মই এতিয়া এইটো মিনিমাম 10-15 মিনিট সময় ৰাখি দিম। তাত যেতিয়া 10-15 মিনিট সময় মই ৰাখি থৈ দিম তেতিয়া এই বস্তুটো আৰু অকণমান ডাঠ হ'ব। সেইকাৰণে 15 মিনিটমান সময় ৰাখি পেলাই মই থৈ দিম। 10-15 মিনিট সময় মই এতিয়া এইকণ ঢাকি থৈ দিলোঁ। থ'লে অকণমান ডাঠ হৈ যাব। ডাঠ হোৱাৰ পিছত বনাবলৈ আৰু ভাল হ'ব। এতিয়া এই জেলপিটো বনাবৰ কাৰণে মই এতিয়া যি চেনি চিৰাপ লাগিব সেই চিৰাপটো প্ৰস্তুত কৰি লৈছোঁ। আহক তেতিয়াহ'লে মই আপোনাক চিৰাপটো কেনেকৈ বনাওঁ তাকো দেখুৱাই দিছোঁ। এতিয়া মোক চিৰাপটো বনাবৰ বাবে এবাটি মই এয়া চেনি লৈছোঁ। এয়া ইমান বাটি মই চেনি ল'লোঁ আৰু মই ইয়াত এতিয়া সমান জোখত এবাটি পানী দিম। এবাটি মই যিটো বাটিয়ে চেনি লৈছিলোঁ সেইটো বাটিয়ে মই সমানে এবাটি মই পানী দিলোঁ। আচলতে মই পানী দিয়া ভিডিঅ'কণ নুঠিলে, সেইকাৰণে দিগদাৰ হ'ল, উতলিয়ে গ'ল অলৰেডি। তাৰপিছত মই ইয়াত এতিয়া এটুকুৰা নেমু টেঙা ইয়াত মই চেনি চেপি পেলাই ৰসকণ দি দিম। এনেদৰে গোটেই ৰসকণ মই ইয়াত দি দিম। নেমু টেঙাকণ কিয় দিলোঁ গম পায়নে? নেমু টেঙাকণ এইকাৰণেই দিছোঁ যে যাতে আপোনাৰ চেনি পানীকণ যে আমাৰ উতলি যোৱাৰ পিছত আঠা এঠি হৈ পেলাই যে একদম অকণমান ঠাণ্ডা হৈ যোৱাৰ লগে লগে টান হৈ যায় আৰু চেনিটো মানে ওলাই পৰে। সেইকাৰণে এই নেমু টেঙাকণ যদি আমি দি দিওঁ তেতিয়া এই চিৰাপটো তেতিয়া এনেকুৱাই হৈ থাকিব, কিন্তু গোটা মাৰি নাযায়। গোটা মাৰি নগৈ পেলাই কি হ'ব, ই চেনি নিচিনা হৈ নাযায় আৰু জেলপি গাটো মানে চেনি লাগি নাযায়। কিছুমান জেলপি খালে মানে কচক উঠে, কিবা চেনি নিচিনা লাগে খাই পেলাই। এতিয়া এই জেলপিটো কি হ'ব, নেমু টেঙাকণ যে মই চেপি দিলোঁ এতিয়া ইয়াত চেনি ভাৱটো মানে গাত লাগি নাযায়, চিৰাপটোহে জেলপিৰ ভিতৰত সোমাই যাব। খাবলৈ বহুত ধুনীয়া হ'ব। যদি আপোনালোকে আজি এই ভিডিঅ'টো চাই সঁচাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু মোৰ
ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। মোৰ এই জেলপি চিৰাপখিনি হৈ গ'ল। আপোনালোকে হয়তো ঢালি এনেকৈ মই বাকীলৈতে দেখিছে অকণমান ডাঠৰ নিচিনা হৈ গৈছে। এয়া চাওক, দেখিছেনে? ইমানটো যেতিয়া হৈ যাব অকণমান আপোনালোকে হাতে চুই চাব। চুই চালে যদি এনেকৈ চুই চোৱাৰ পিছত যদি এনেদৰে এনেকুৱা নিচিনা এডাল এনেকৈ ডাঠ অকণমান আঠা নিচিনা লগা দেখে, তেতিয়াহ'লে জানিব চিৰাপটো হৈ গ'ল। বেছি আঠা নকৰিব, আঠা কৰিলে বেছি বেয়া হৈ যাব। বেছি ডাঠ হৈ গ'লে জোখত ৰাখিব, খুব বেছি ভাল হ'ব। সকলো বস্তু সমান জোখত হ'লে এটা ৰেচিপি বৰ ধুনীয়াকৈ প্ৰস্তুত হয়। এতিয়া মই এইখিনি বনাবৰ কাৰণে মোক এটা ধুনীয়া খাম লাগিব। মই আচলতে তেনেকুৱা খাম নাই, কিছুমানে কাপোৰে বনায়, মই এইবোৰ কাপোৰে বনাব নাজানো। এটা মই ঘৰুৱা পদ্ধতি তিনি সহজ হিচাপে মই বনাবলৈ লৈছোঁ। মই এনেকুৱা এটা পানী বটল লৈ লৈছোঁ। চব এইটো এটা পানী বটল দেখিছেনে? এনেকুৱা সৰু পানী বটল এটা লৈ লৈছোঁ, 1 লিটাৰ ধৰা। আৰু এটা এইটো সাফৰটো আচলতে বেলেগ হ'ল দেই, সেইটো একো নাই। ইয়াত মই এতিয়া এডাল শলাই গৰম কৰি পেলাই মই এনেকৈ ফুটা এটা উলিয়াই ল'লোঁ। ফুটাটো উলিয়াই লৈ এতিয়া মই তাৰমানে এইটোত বটলটোত মই এতিয়া ভৰাবৰ কাৰণে এতিয়া মই এইখিনি বটলটোত মই ভৰাই লওঁ। এতিয়া মই এটা গিলাচত এনেদৰে ধুনীয়াকৈ ভৰাই লৈছোঁ। এনেদৰে মই গোটেইখিনি ইয়াত ভৰাই ল'লোঁ। 10-15 মিনিট যেতিয়া থৈ দিয়ে জোখত, তেতিয়া কিমান ডাঠ হয় দেখিছেনে? এতিয়া মই এইখিনি কি কৰিম, ইয়াত মই ধুনীয়াকৈ ভৰাই ল'ম। কাৰণ মুখখন সৰু, চৰিয়াটোৱেদি সোমোৱাব নোৱাৰি, সেইকাৰণে মই গিলাচটোৱে ভৰাই দিছোঁ। তেতিয়া তলতো নপৰে, ধুনীয়াকৈ বটলটোৰ ভিতৰত সোমাই গুচি যাব। কিমান ধুনীয়াকৈ সোমাই গৈছে চব। এনেদৰে মই গোটেইখিনি সোমোৱাই লওঁ। ৰাখি দে। এতিয়া মই ইয়াত ভাজিব জোখাৰ ৰিফাইন তেল দি ল'লোঁ। ইয়াত মই বেছি নিদিওঁ, অলপমান দি দিছোঁ। এতিয়া ৰিফাইন তেলখিনি মই গৰম হোৱালৈ অকণমান দেৰি ৰৈ দিম। এতিয়া মই এয়া এটাকে মই দি পেলাই বনাই চাম, আপোনালোকক দেখুৱাইছোঁ, চাব কেনেকুৱা হয়। লিটাৰ হ'লে বস্তুবোৰ খাবলৈও ভাল লাগে। এটা কিন্তু বৰ ডাঙৰ চাইজৰ হৈছে দেই, এইটো মানে খালে পেট ভৰি যাব, সেইকাৰণে অকণমান ডাঙৰ চাইজৰ হ'ল। এতিয়া এনেকৈ বনাওঁ। এনেকুৱা লিটিকা হ'লে খাই ভাল লাগে। বৰ শকতো হ'লে খাই ইমান টেষ্ট নালাগে। এনেকৈ সৰু হ'ব লাগে, খাই একদম বৰ ধুনীয়া লাগে। এনেকুৱা হ'লে মানে ভালেমানকেইটা একেলগতে খাই দিব পৰা হয়। এনেকৈ বনাইছোঁ, আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব। এইটো বনাই পেলাই এতিয়া আপোনালোকক দেখুৱাওঁ, চাব। এটা সামান্য বটলেও কিমান ধুনীয়াকৈ জেলপি বনাব পাৰে আচলতে। মই এতিয়া দেখুৱাই দিছোঁ। হাতটো সৰহকৈ দিব লাগিব। এয়া এনেদৰে উঠি আহিলে কি ধুনীয়াকৈ দেখিছেনে? ক্ষীণ হ'লে জেলপিটো খাই খুব ভাল লাগে, সেইকাৰণে ক্ষীণকৈ বনাব লাগে। অকণমান এটা শকতো হৈছে বাৰু দেই। এইটো দিয়াৰ ওপৰতে কথা, আপোনালোকে যিমান সৰহকৈ হাতটো দিব পাৰে সিমানেই জেলপিটো বেছি ভাল হয়। এনেদৰে অকণমান এনেদৰে ৰঙাকৈ ভাজি ল'ব। অকণমান মই দেখুৱাই দিছোঁ আপোনালোকক পটাপট। এয়া মোৰ এইটো হৈ গ'ল। মই এটা চেনি পানীত দি দিম। এয়া চেনি পানী মই ভিজাই দিলোঁ। এয়া ইয়াত দি দিছোঁ। আকৌ এটা মই এতিয়া বনাম পটাপট। সৰুকৈ বনাই ডাঙৰকৈ বনাই এতিয়া আপোনালোকৰ নিজৰ কথা, পটাপট বনাব লাগে খালি।
ৰাখি দিম এয়া এনেদৰে সৰু সৰুকৈ বনালে খাই ভাল লাগে কাৰণে মই এটা এটাকৈ ধুনীয়াকৈ বনাই লৈছোঁ সৰহকৈ দি দিলে কেৰাহীখনত মানে তেলবোৰ তাককৈ লৈছোঁ যে সেইকাৰণে তাককৈ বনাইছোঁ এয়া এইফালে মই যি চেনি চিৰাপ মই গোটাই থৈছিলোঁ সেই চেনি চিৰাপত দি গৈ আছোঁ অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব তেতিয়া মানে মুচমুচীয়াও হ'ব বস্তুটো সিজি যাব আৰু যেতিয়া আপুনি চেনি চিৰাপত দি দিয়া হ'ব চেনি চিৰাপত দি দিয়াৰ পিছত সহজে সেমেকিও নাযায় খালি আপোনালোকে চ'দা নিদিব কোমলি যাব চ'দা দি দিলে আজি মোৰ এই জেলেপি বনোৱা হৈ গ'ল এয়া মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ চাওকচোন এনেকুৱা সৰু সৰুকৈ বনাইছোঁ দেখিছেনে কি ধুনীয়া হৈছে কিমান মুচমুচীয়া হৈছে চাওক এয়া দেখিছেনে এয়া এয়া মই যদি এনেকৈ দিওঁ এয়া চাওক মুচমুচীয়া হৈছে ইমান ধুনীয়া হৈছে এইবোৰ খাবলৈও বহুত ধুনীয়া হ'ব বিশেষকৈ মই ইয়াত গৰু ঘিউ এড কৰি দিছোঁ গৰু ঘিউ দি দিলে জেলেপিটো এনেও খাবলৈ বহুত ধুনীয়া হয় আপোনালোকেও গৰু ঘিউ অকণ দি দিব দিলে মানে তাৰ মানে গুণটো আৰু খোৱা মুখৰ টেষ্টটো বহুত বেছি ভাল লাগে সেইকাৰণে আৰু জেলেপিটো শকত হ'লে খাই ইমান ভাল নালাগে ক্ষীণ একদম লিটা হ'লে খাই ইমান ধুনীয়া লাগে আপোনালোকে চাবচোন বৰ যদি শকত হয় খাই একদম আমনি লাগি যায় নহয়নে আৰু যদি ক্ষীণ হয় জেলেপিটো তেতিয়াহ'লে আমাৰ খাবলৈ মানে দুটা তিনিটা আপুনি বহুত খাব পাৰে খুব বেছি ভাল লাগে আৰু আপোনালোকে জেলেপি বনাওঁতে কেতিয়াও খোৱা চৌদা নিদিব খোৱা চৌদা যেতিয়া দি দিব জেলেপিটো ফুলোতে ধুনীয়াই হ'ব দেখিবলৈ কিন্তু যেতিয়া চেনি পানী দি দিয়াৰ লগে লগে বস্তুটো অকণমান সময়ৰ পিছত সেমেকি পেলাই একদম ফুলি ফুলি আহিব সেই দুদিনো নাযায় এতিয়া এই জেলেপিটোত মই ইয়াত কি দিছোঁ বেকিং চ'দা দিছোঁ বেকিং চ'দা দিলে বস্তুটো সেমেকি নাযায় বৰ ধুনীয়া হয় এতিয়া আপোনালোকে নিজে দেখিলে এইবোৰ চাওকচোন মই এতিয়া বনাই দিছোঁ এইডালকে এটা বনাই দিছোঁ দেখিছেনে এয়া চাওক এয়া দেখিছেনে কিমান ধুনীয়া মুচমুচীয়া হৈছে চাওক এয়া দেখিছেনে এনেকৈ ভাঙি দিলে মুচমুচীয়াকৈ এয়া ভাগি যাব একদম ধুনীয়াকৈ তেনেকৈ আপোনালোকে বনাব আৰু ঘৰত এবাৰ খাই চাব মই আৰম্ভণিৰ পৰা শেষলৈকে মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোক অকণমানো যদি উপকৃত হৈছে তেতিয়াহ'লে মোৰ মৃণালী শৰ্মা ইউটিউব চেনেলটোত গৈ পেলাই ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু যদি পাৰে আপোনালোকে লগৰ সমনীয়াসকললৈ শ্বেয়াৰ কৰি দিব আৰু মোৰ ফেচবুক পেজ এটা আছে সেই ফেচবুক পেজত গৈ পেলাই আপোনালোকে ফ'ল' কৰিব পাৰে মৃণালী শৰ্মা কিটচেন ব্লগ এণ্ড কিটচেন বুলি এটা পেজ আছে তাতো গৈ আপোনালোকে মোক ফ'ল' কৰিব পাৰে তেতিয়াহ'লে আজিলৈ মোৰ এই জেলেপি ৰেচিপিটো ইমানেই পুনৰ এটা নতুন এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ তেতিয়াহ'লে বাই